পবিত্ৰ হাদিছৰ কিতাপ ইবনে মাজা নামৰ হাদিছৰ 4019 নম্বৰ হাদিছটোৰ ওপৰত আজি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম ইনশাআল্লাহ আজিজ। এই হাদিছটোত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই বিশেষ 5টা অপৰাধৰ কথা উল্লেখ কৰিছে, যি 5টা অপৰাধ সংঘটিত কৰিলেই দুনিয়াৰ বুকুতেই তাৰ পৰিণাম ভুগিব লাগিব বুলি কৈছে। এই 5টা অপৰাধৰ ভিতৰত প্ৰথমটো আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যেতিয়া কোনো সমাজত বেয়া কামবোৰ অশ্লীলতাবোৰ প্ৰকাশ্যভাৱে সংঘটিত হয়, বেয়া কামবোৰ খোল্লা হ'বলৈ ধৰে, দেখা দেখিকৈ হ'বলৈ ধৰে, তাক কোনো মানা নকৰে, প্ৰতিৰোধৰ ব্যৱস্থা ইত্যাদিও নকৰে, তাক বন্ধ কৰাৰ কোনো চেষ্টা ইচ্ছা মেহনত পৰ্যন্ত নকৰে, তেতিয়া আল্লাহ পাক ৰব্বুল ইজ্জতে তেনে দেশৰ ওপৰত, তেনে জাতিৰ ওপৰত, তেনে মানুহৰ ওপৰত, তেনে সমাজৰ ওপৰত এনেকুৱা আল্লাহ পাকে অচিন বেমাৰ দিয়ে, ৰোগ দিয়ে, যি বেমাৰ আগৰ অতীতৰ যিমানবোৰ মানুহ আছিল হোৱাটো দূৰৰ কথা, নামেই শুনা নাছিল। আজি যদি চাবলৈ যোৱা হয়, ইমানবোৰ বেমাৰ আজাৰ মানুহৰ হ'বলৈ ধৰিছে, যিবোৰ বেমাৰ আজাৰৰ বিষয়ে 30-40 বছৰ আগত মানুহে কাৰো হোৱাটো দূৰৰ কথা, নাম পৰ্যন্ত শুনা নাছিল। আজি সেইবোৰ বেমাৰ মানুহৰ হৈছে। যদি আমি হাদিছটোৰ ওপৰত লক্ষ্য কৰিবলৈ যাওঁ, আল্লাহ ৰসুলে যে কৈছে, সমাজত যেতিয়া অশ্লীলতা প্ৰকাশ্যভাৱে বিয়পি পৰে, সংঘটিত হ'বলৈ ধৰে, গোপনে কৰা পাপৰ শাস্তি সাজা কম হ'ব পাৰে, কিন্তু দেখা দেখিকৈ কৰা যিবোৰ পাপ, গুনাহ, অপৰাধ, এইবিলাকৰ শাস্তি খুবেই মাৰাত্মক আৰু ভয়ংকৰ হ'ব। কাৰণ আল্লাহৰ নাফৰমানি, ৰসুলৰ নাফৰমানি খোল্লা দেখা দেখিকৈ কৰা হয়। আৰু তাৰেই পৰিপ্ৰেক্ষিতত আজি যদি আমি চাবলৈ যাওঁ, নানান অচিন বেমাৰ আজাৰে মানুহক আগুৰি ধৰিছে চৌফালৰ পৰা। তো এইটো আমি হাদিছৰ ওপৰত ভিত্তি কৰি ক'ব পাৰোঁ, সমাজত চলি থকা অশ্লীলতা, প্ৰকাশ্যভাৱে চলি থকা অশ্লীলতাৰ বাবেই আজি আমাৰ দেশত, আমাৰ সমাজত, আমাৰ মাজত নানান অচিন ৰোগ, বেমাৰ আজাৰ ইত্যাদি দেখা দিয়া আৰম্ভ কৰিছে। এইটো এটা হৈছে আমাৰ বাবে চৰম নিন্দাজনক, দুৰ্ভাগ্যজনক আৰু অভিশাপস্বৰূপ এটি লক্ষণ আৰু কাৰণ, যিটোৰ পৰা ওলাই অহাটো জৰুৰী। দ্বিতীয়টো যি অপৰাধ, মানুহে যদি এই 2 নম্বৰ অপৰাধটো সংঘটিত কৰে, তেন্তে তাৰ সাজাও মানুহে দুনিয়াতেই পাবলৈ আৰম্ভ কৰে। সেইটো হৈছে ওয়ালাম ইয়ানকুছুল মিকিয়ালা ওয়াল মিজান। মানুহে যেতিয়া জোখত ফাঁকি দিয়ে, পাল্লাত কম দিয়ে, পাল্লাত যেতিয়া ওজনত যেতিয়া কমকৈ দিয়ে, ফাঁকি দিয়ে, ধোকা দিয়ে, প্ৰবঞ্চনা কৰে বেপাৰীসকলে, দোকানীসকলে, তেতিয়া এই পাল্লাত ফাঁকি দিয়াৰ বাবে, জোখত কম দিয়াৰ বাবে যিটো গজব নাজিল হয়, আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, ওয়া জাওৰিছ চুলতানি আলাইহিম। আৰু এই পাল্লাত মৰা স্বভাৱৰ বাবে, এই অপৰাধৰ বাবে, জোখত ফাঁকি দিয়া এই স্বভাৱৰ বাবে যিটো গজব নাজিল হয়, সেইটো হৈছে ওয়া জাওৰিছ চুলতানি আলাইহিম। শাসক পক্ষৰ পৰা অত্যাচাৰী শাসক জাপি দিয়া হয়, অত্যাচাৰী বাদশাহ নিযুক্ত কৰি দিয়া হয় নে আজি হৈ গৈছে? যদি আমি চাবলৈ যাওঁ, আজি হৈয়ে গৈছে। কিয় হৈছে? আমাৰ অপৰাধৰ বাবে। কাৰণ আজি আমাৰ বচন গোৱা হয়, আল্লাহ নিদিলে পাল্লাই দিয়ে, কাৰণ তাত মাৰি দিয়ে, জোখত কম দিয়ে, ঠগ প্ৰবঞ্চনা কৰে। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিয়ে ঠগে, যি প্ৰবঞ্চনা কৰে, ধোকা দিয়ে, সেইজন মোৰ উম্মতেই নহয়। আজি যদি চাবলৈ যোৱা হয়, এই পাল্লাত মৰা বদ স্বভাৱৰ বাবেই আজি অত্যাচাৰী শাসক আমাৰ ওপৰত জাপি দিয়া হৈছে। আৰু এই কথা 1500 বছৰ আগতে আল্লাহ ৰসুলে কৈ গৈছে। আল্লাহ ৰসুলে কোৱা কথা কেতিয়াও মিছা হ'ব নোৱাৰে। আজি সঁচা হৈ তাৰ প্ৰমাণ আমি নিশ্চয়কৈ দেখিবলৈ পাইছোঁ। তৃতীয় প্ৰকাৰৰ অপৰাধৰ কথা আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘোষণা কৰিছে, যেতিয়া মানুহে ওয়ালাম ইয়ামনাউজ যাকাতা আমওয়ালিহিম, মানুহে যেতিয়া জাকাত আদায় নকৰে, সম্পত্তি আছে বহু বেছি, জাকাত ৱাজিব হৈ গৈছে, ফৰজ হৈ গৈছে, সম্পত্তিৰ লালসাত, সম্পত্তিৰ লোভত, সম্পত্তি ইত্যাদিৰ লোভত পৰি, লালসাত পৰি, কৃপণালি কৰি আল্লাহৰ যি হুকুম, জাকাতৰ বিধান আছিল, তাক জলাঞ্জলি দিয়ে, জাকাত আদায় নকৰে। জাকাত আদায় নকৰাৰ ফলত কি হয়? আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, ইল্লা মুনিআল কতৰু মিনাস সামা, আসমানৰ পৰা ৰহমতৰ বৰষুণ বন্ধ হৈ পৰে। আল্লাহে আসমানৰ পৰা আহিব লগা ৰহমতৰ যি বৰষুণক বন্ধ কৰি দিয়ে। কি অপৰাধৰ বাবে? জাকাত আদায় নিদিয়াৰ বাবে। আজি যদি চাবলৈ যোৱা হয়, যেতিয়া আমাক বৰষুণ লাগে তেতিয়া আমি বৰষুণ নাপাওঁ, যেতিয়া নালাগে বহুত বেছি আহে। ৰহমতৰ বৰষুণৰ অৰ্থ কি? ইয়াৰ ব্যাখ্যা হৈছে, ৰহমতৰ বৰষুণ হৈছে যেতিয়া বৰষুণ হ'লে খেতিয়কসকলৰ মুখত হাঁহি বিৰিঙি উঠে, মনত স্ফূৰ্তি লাগে, আনন্দ লাগে, এইটো ৰহমতৰ বৰষুণ।
আৰু কাৰণ খেতিয়কেই বৰষুণৰ পানীৰ মান মৰ্যাদা চবচে বেছি উপলব্ধি কৰিব পাৰে, বুজিব পাৰে। আপুনি কথাখিনি নিজেই অনুধাৱন কৰিলে বুজিব পাৰিব। তো আল্লাহ ৰসুলে কি ক'লে, ওয়ালাম ইয়ামনাউ যাকাতা আমওয়ালিহিম, যেতিয়া মানুহে জাকাত আদায় নকৰিব, জাকাত দিয়াটোক জৰিমনা বুলি ভাবিব, সম্পত্তিৰ লোভ ইত্যাদিৰ বাবে কৃপণালি কৰি আল্লাহৰ বিধানক জলাঞ্জলি দিব, তেতিয়া আল্লাহ পাকে ইল্লা মুনিআল কতৰু মিনাস সামা, আকাশৰ পৰা আহিব লগা ৰহমতৰ বৰষুণ বন্ধ কৰি দিব। এইটো আমাৰ কাৰণে খুবেই লজ্জাজনক, নিন্দাজনক, দুৰ্ভাগ্যজনক আৰু লানাতৰ কাৰণ। তাৰেই বাবেই আমাক যিসকলক আল্লাহ পাক ৰব্বুল ইজ্জতে ধন সম্পত্তি দিছে, যদি আমাৰ ওপৰত জাকাত ফৰজ হৈ গৈছে, জাকাত যদি আমাৰ ওপৰত ৱাজিব হৈ গৈছে, মাত্ৰ 100 টকাৰ পৰা 2.5 টকা জাকাত দিব লাগে, 1000 টকাৰ পৰা মাত্ৰ 25 টকা জাকাত দিব লাগে, বাকী আপোনাৰ 972 টকা আপোনাৰ নিজৰ হালাল হৈ যায়। তেন্তে এই যিটো বিপদ, এই যিটো গজব, আসমানৰ পৰা আহিব লগা বৰষুণ, ৰহমতৰ বৰষুণ বন্ধ কৰি দিয়ে, এই গজবৰ পৰা কমচে কম আমি বাচিব পাৰিম। আল্লাহ পাকে আমাক বচাব। 4 নম্বৰ অপৰাধটোৰ বিষয়ে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যেতিয়া ওয়ালাম ইয়ানকুদু আহদাল্লাহি ওয়া আহদা ৰাসূলি, যেতিয়া বান্দাই আল্লাহ আৰু ৰসুলৰ লগত কৰা যি অংগীকাৰ, যি ৱাদা, এই অংগীকাৰ যেতিয়া ভংগ কৰে, তেতিয়া আল্লাহ পাক ৰব্বুল ইজ্জতে কি কৰে, ইল্লা সাল্লাতাল্লাহু আলাইহিম আদুওয়াম মিন গায়ৰিহিম। কিমান ভয়ংকৰ কথা হ'ব পাৰে। আমাৰ দেশখনৰ বাস্তৱ প্ৰেক্ষাপটৰ লগত হাদিছটো সম্পূৰ্ণৰূপে মিলে। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, ইল্লা সাল্লাতাল্লাহু আলাইহিম আদুওয়াম মিন গায়ৰিহিম, যেতিয়া আল্লাহ আৰু ৰসুলৰ লগত কৰা অংগীকাৰ বান্দাই ভংগ কৰে, তেতিয়া সেই সমাজৰ ওপৰত, সেইখন দেশৰ ওপৰত আল্লাহ পাকে বহিৰাগত শত্ৰুক জাপি দিয়ে। বহিৰাগত শত্ৰুক জাপি দিয়ে। শত্ৰু কেতিয়াবা ডকাইতৰ চূৰাতত আহিব, কেতিয়াবা ৰজা মহাৰজাৰ চূৰাতত আহিব, কেতিয়াবা শাসকৰ চূৰাতত আহিব। এয়াই নহয়, ইল্লা সাল্লাতাল্লাহু আলাইহিম আদুওয়াম মিন গায়ৰিহিম, আৰু তেওঁলোকে শত্ৰু, বহিৰাগত শত্ৰুৱে আহি তোমালোকৰ দেশৰ মূল্যৱান সম্পদবিলাক লুটপাট কৰি লৈ যাব। হাদিছৰ ভাষা, তেওঁলোকে আহি দেশৰ সম্পদ লুটপাট কৰি লৈ যাব। আজি যদি আমি ভাৰতৰ প্ৰেক্ষাপটৰ পিনে লক্ষ্য কৰোঁ, আমাৰ দেশৰ সম্পদ কোনে লুটপাট কৰি আছে, কোনে লুটি পুটি খাই আছে, অলপমান যদি চাই, তেন্তে আল্লাহ ৰসুলৰ 1500 বছৰ আগৰে হাদিছটো সম্পূৰ্ণৰূপে প্ৰতীয়মান হোৱা বুলি দেখিবলৈ পোৱা যায়। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, 5 নম্বৰ যিটো অপৰাধ, এই অপৰাধটো যদি বান্দাই সংঘটিত কৰে, তেন্তে ইয়াৰ পৰিণাম আৰু ভয়াৱহ। সেইটো হৈছে, যেতিয়া বান্দাই আল্লাহৰ হুকুম মোতাবিক আমল নকৰে, আল্লাহৰ কোৰআন মোতাবিক জীৱন যাপন নকৰে, আল্লাহে কোৱা মোতাবিক নচলে, জীৱন যাপন নকৰে, আইন নামানে, আল্লাহৰ কিতাবক মানি নচলে, তেতিয়া আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, ইল্লা জাআলাল্লাহু বা'সাহুম বাইনাহুম। ইমানে ভয়ংকৰ এই হাদিছৰ শেষৰ অংশখিনি, ইল্লা জাআলাল্লাহু বা'সাহুম বাইনাহুম, তেতিয়া সেইখন দেশৰ ভিতৰত থকা যিমানবোৰ মানুহ, এই মানুহবিলাকৰ মাজতেই শত্ৰুতাৰ সৃষ্টি হয়, মনোমালিন্যৰ সৃষ্টি হয়, যুদ্ধ বিগ্ৰহ আৰম্ভ হৈ যায়। আজি যদি চাবলৈ যোৱা হয়, আল্লাহৰ কিতাব মোতাবিক আমল কৰা হোৱা নাই বাবে কি হৈছে, আমি এখন দেশৰ মানুহ, আমি এটা ধৰ্মৰ মানুহ বহুত থাকোঁ, এখন দেশতে মানুহ আছোঁ, কিন্তু আমাৰ মাজত শত্ৰুতাৰ কমি নাই। ইনশাআল্লাহ আমাৰ মাজত শত্ৰুতাৰ কমি নাই, বহু বেছি শত্ৰুতা বাঢ়ি গৈছে। যদি চাবলৈ যোৱা হয়, ৰাজনৈতিকভাৱে শত্ৰুতাৰ কোনো কমি নাই, জাতিগতভাৱে শত্ৰুতাৰ কমি নাই, ভাষাগতভাৱে শত্ৰুতাৰ কমি নাই, ধৰ্মগতভাৱে শত্ৰুতাৰ কমি নাই। অথচ যদি চাবলৈ যোৱা হয়, দেশ এখন, সংবিধান এখন, পতাকা এখন, প্ৰধানমন্ত্ৰী এজন, ৰাষ্ট্ৰপতি এগৰাকী, অথচ আমাৰ মাজতে অৰিয়াঅৰি, আমাৰ মাজতে খোৱা কামৰা, আমাৰ মাজতে হিংসা শত্ৰুতা গোটেই বিয়পি পৰিছে। কিয়? কাৰণ বান্দাই আল্লাহৰ কিতাব মোতাবিক আমল কৰা বন্ধ কৰি দিছে। আৰু আল্লাহৰ ৰসুলে 1500 বছৰ আগতে কৈছে, বান্দাই যেতিয়া আল্লাহৰ কিতাব মোতাবিক আমল নকৰে, কিতাব মোতাবিক আল্লাহৰ আইন মোতাবিক জীৱন যাপন নকৰে, তেতিয়া কি হয়, ইল্লা জাআলাল্লাহু বা'সাহুম বাইনাহুম, তেওঁলোকৰ নিজৰ মাজতে শত্ৰুতাৰ সৃষ্টি হয়, যুদ্ধ বিগ্ৰহ হয়। কেৱল শত্ৰুতাই নহয়, ৰক্তপাত, হত্যা পৰ্যন্ত আজি আমাৰ দেশত হোৱা আৰম্ভ হৈ গৈছে। আৰু আল্লাহে মাফ কৰক এই সকলোবোৰ আমি কৰা নিজৰ অপৰাধৰ বাবে। এই 5 নম্বৰ অপৰাধটোৰ বাবে আমাৰ এই গজবটো আমাৰ ওপৰত আহি পৰিছে। তাৰেই বাবে এই 5 প্ৰকাৰ, আনকি সকলো প্ৰকাৰৰ অপৰাধ, পাপাচাৰ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ ইত্যাদিৰ পৰা যদি আমি আঁতৰি নাথাকোঁ, তেন্তে আমাৰ ইহকাল পৰকাল দুজাহানে বৰবাদ হৈ যাব। ইয়াৰ পৰা উদ্ধাৰ কৰিবলৈ কবৰতো, আমাৰ ইহকালতো পৰকালতো কোনো আগুৱাই নাহিব। গতিকে আল্লাহৰ ৰাস্তাত সকলো প্ৰকাৰৰ অপৰাধৰ পৰা আজিৰে পৰা বাচি থকাৰ, বিশেষকৈ 5টা প্ৰকাৰ অপৰাধৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিম ইনশাআল্লাহ।